সকলোকে নলবাৰীৰ ৰাসত আহি থকা দেখি আমি দিও আজি আহি গলো। আৰু আহিয়ে আমি টুইন টাৱাৰ্ছৰ ওচৰলৈ আহিলো আৰু গৰিবকা টুইন টাৱাৰ্ছ বুলি আমি বেলেগ বেলেগ পষ্ট দি দুখনমান ফটোকে উঠি ললো আৰু টুইন টাৱাৰ্ছক বাই বাই দি আমি আহি গলো মূল মণ্ডপৰ ফালে। আমাৰ নামনিৰ ফালে পিছে মূৰ্তিৰহে ৰাস হয়, তাৰ বাবে এনেধৰণে ধুনীয়া ধুনীয়াকৈ মূৰ্তিবোৰ সজোৱা হৈছে। পিছে কৃষ্ণৰ ৰাস ল'লে হনুমানে কিয় লংকাখন জ্বলালে সেইটোহে বুজি নাপালো, কিন্তু লাইটিঙৰ সৈতে এনিমেশ্যনবোৰে মূৰ্তিবোৰক এক অন্য মাত্ৰা প্ৰদান কৰিছে। এইটোৱে হৈছে আমাৰ নলবাৰী হৰি মন্দিৰ আৰু ইয়াতে ৰাস উৎসৱ পালন কৰা হয়। ব্ৰিজৰ ওপৰৰ পৰা ৰাসখন ঠিক এনেকুৱাই দেখা যায়। ৰাসৰ পৰা চিন হিচাপে কিনো নিম বুলি ভাবি থাকোঁতে আমি দুইজোৰা চশমাকে লৈ ললো। পিছে লাখটকীয়া চশমা নহয় দেই, 100 টকীয়া চশমাহে আমাৰ। আৰু এই চকৰিটো দেখি মোৰ 3 বছৰ আগলৈ মনত পৰি গ'ল, মানে ইয়াত উঠা অভিজ্ঞতা সেইটোৱে প্ৰথম আৰু শেষৰবাৰ আছিলে। আৰু এইখনে হৈছে নলবাৰীৰ ৰাসত ডিম্পু দাই দিয়া চাহৰ দোকানখন। পিছে ডিম্পু দাই দেখুৱাৰ দৰে বিস্কুট কেইখনৰ পৰাই ধোঁৱাহে আমি উলিয়াব নোৱাৰিলো, আৰু বিস্কুটৰ ধোঁৱা উলিয়াব নোৱাৰি আমি মমকা খাবলৈ আহিলো।